Hello students. আজি আমি শিকিম ইলেক্ট্ৰিক চাৰ্জ এণ্ড ফিল্ডছ চেপ্টাৰ নম্বৰ 1. ইয়াত আমি আজি শিকিম ইলেক্ট্ৰিক চাৰ্জেছ কি হয়, ইলেক্ট্ৰিক চাৰ্জ কি হয়, তাৰপিছত কণ্ডাক্টৰছ এণ্ড ইনসুলেটৰছ এটো হয়তো তোমালোকে পাই আহিছা, তাৰপিছত আহিলে চাৰ্জিং বাই ইণ্ডাকশ্যন আৰু আমি বেসিক প্ৰপাৰ্টিজ অফ ইলেক্ট্ৰিক চাৰ্জ এইকেইটা আমি আজি ভিডিঅ'টো শিকিম। তেনেহ'লে আমি আৰম্ভ কৰোঁ। প্ৰথম আমি চাওঁ যে ইলেক্ট্ৰিক চাৰ্জ বুলি ক'লে আমি কি বুজো, অৰ্থাৎ ইলেক্ট্ৰিক চাৰ্জ মানে বৈদ্যুতিক আধান। চাৰ্জ বুলি ক'লে আমি এনেকুৱা এটা বস্তু ধৰিলে আমি নাজানো চাৰ্জ কি বস্তু, তেতিয়াহ'লে আমি কি কৰিম, এটা বস্তু আমি ধৰি ল'লোঁ। তেনেহ'লে কি হ'ল বস্তুটো, যিদৰে তোমালোকে হয়তো মেগনেট দেখিছা, চুম্বক, তেনেহ'লে ধৰি লোৱা কি ক'ম আমি, এই বস্তুটো ধৰি লোৱা কি বস্তু আমি নাজানো আৰু চুম্বক এটা ইয়াত ৰাখি থৈছোঁ। ইলেক্ট্ৰিক চাৰ্জৰ কথাটো বাদ দিয়া, এতিয়া আমি চুম্বকটো চাই লওঁ। ইয়াত চুম্বক এটা ৰাখি থৈছোঁ, চুম্বকটো ৰাখি থোৱাৰ লগে লগে কি হৈছে, এই বস্তুটো কাষলৈ লৈ আনিছোঁ যেতিয়া দেখা গৈছে যে এটা পইণ্টত কি হৈছে, এটা বাউণ্ডাৰীৰ ভিতৰত কি হৈছে, এই বস্তুটো চুম্বকে টানি নিছে, হয়নে? তেনেহ'লে এই বাউণ্ডাৰীটো, এই যিটো বাউণ্ডাৰী টানি নিছে, তেনেহ'লে সেই বাউণ্ডাৰীটো কিবা এটা আছে যিটো কাৰণত কি হৈছে, এই অবজেক্টটো, এই বস্তুটো কি হৈছে, এই চুম্বকে টানি নিছে। তেনেহ'লে আমি ক'ব পাৰোঁ যে এই বস্তুটো এটা চুম্বকীয় বস্তু, কাৰণ ইয়াক চুম্বকে টানিছে। কিন্তু ইয়াত যদি মই এডাল বেলেগ বস্তু ৰাখি থওঁ, এটা আইৰণ ৰড এটা ৰাখি থওঁ, তেতিয়া এইটো টনা নাই কিন্তু, তেনেহ'লে আমি এইটো তাৰ লগত কানেকশ্যন কৰিব নোৱাৰোঁ। কিন্তু এই বস্তুটোৰ কিবা এটা ধৰ্ম আছে যিটো কাৰণে ইয়াক এই চুম্বকে টানিছে, সেই ধৰ্মটো তাৰ চুম্বকীয় ধৰ্ম, চুম্বকীয় আধান। তেনেহ'লে ঠিক সেইদৰে আমি যদি নাজানো যে ইয়াত কি আছে, আমি ধৰি লোৱা ইয়াত এই বস্তুটোত যিটো ধৰ্মৰ কাৰণে, যিটো প্ৰপাৰ্টিৰ কাৰণে কি হৈছে, এই বস্তুটো কি হ'ব, ইলেক্ট্ৰিক ফিল্ড। ঠিক আছে, ইলেক্ট্ৰিক ফিল্ড এনেকুৱা ধৰণৰ এটা ফিল্ড আছে যিটো আমাৰ চুম্বক নহয়, তেতিয়া আমাৰ এইটো বৈদ্যুতিক ক্ষেত্ৰ এখন আছে। তো বৈদ্যুতিক ক্ষেত্ৰখনত যদি কেনেবাকৈ কিবা এটা অবজেক্ট সোমাই আহিছে, তাৰমানে আমি বুজিম যে ইয়াত এটা ধৰ্ম আছে, ইয়াৰ এটা ধৰ্ম আছে যিটো ধৰ্মৰ কাৰণে এই বৈদ্যুতিক ক্ষেত্ৰত সোমাই আহিছে বা বৈদ্যুতিক ক্ষেত্ৰৰ লগত আদান প্ৰদান হৈছে, ইণ্টাৰেকশ্যন হৈছে। তেনেহ'লে দেন উই উইল কল ইট এজ ইলেক্ট্ৰিক চাৰ্জ। ঠিক আছে, তাৰপিছত আমি চাওঁ ইলেক্ট্ৰিক চাৰ্জ আমাৰ এইটো প্ৰপাৰ্টি। ঠিক ধৰণে আমি ক'ব পাৰোঁ যে মাছটো কি হয়, মাছটো আমি চাওঁচোন, মাছ মানে আমাৰ কওঁ আমি ভৰ বুলি ক'লে আমি কি বুজো, আমি যদি চাওঁ ভৰ বুলি আমি ক'লে কি বুজো, ভৰৰ লগত আমি ইয়াত এটা সামঞ্জস্য আছে, আমি কানেকশ্যন এটা কৰিব পাৰোঁ ভৰৰ লগত। এইটো হ'ল মাছ, আৰু আমি ধৰি লোৱা এয়া আমাৰ ইলেক্ট্ৰিক চাৰ্জ, এয়া আমাৰ ইলেক্ট্ৰিক চাৰ্জ বুলি আমি ধৰি ল'লোঁ। এইটো আমি ক'লোঁ চাৰ্জ। মাছ আৰু চাৰ্জৰ মাজত এটা চিমিলাৰিটি দেখিম। কি চিমিলাৰিটি চাম, ইয়াত এখন ফিল্ড আছে, এখন ফিল্ড, চাৰ্জটো এই ফিল্ডখনৰ ওচৰত অনাৰ লগে লগে কি হৈছে, টানি আনিছে। ঠিক সেইদৰে মাছকো এখন ফিল্ডে টানে, সেইটো কি ফিল্ড বাৰু, সেইটোক কোৱা হয় আমি জানো গ্ৰেভিটেশ্যনেল ফিল্ড, হয়নে? মধ্যাকৰ্ষণ শক্তিয়ে কি কৰে, মাছক টানি আনে। সেইকাৰণে আমি ক'ব পাৰোঁ এইটো যে মাছ ইজ দ্য প্ৰপাৰ্টি অফ এন অবজেক্ট বাই ভাৰ্চু অফ হুইচ ইট ইণ্টাৰেক্টছ উইথ গ্ৰেভিটেশ্যনেল ফিল্ড। ঠিক সেইদৰে আমি একেধৰণে আমি চাৰ্জৰ ক্ষেত্ৰত ক'ব পাৰোঁ যে কি বুলি, যে চাৰ্জ ইজ দ্য প্ৰপাৰ্টি অফ এন অবজেক্ট বাই ভাৰ্চু অফ হুইচ ইট ইণ্টাৰেক্টছ উইথ ইলেক্ট্ৰিক ফিল্ড। তেনেহ'লে এইটো কি হ'ব, ইলেক্ট্ৰিক ফিল্ড। ঠিক আছে, ঠিক সেইদৰে যিকোনো তেনেকুৱা ধৰণৰ প্ৰপাৰ্টিবোৰ যদি আমি চাম আৰু তাৰ এছ'চিয়েটেড যদি ফিল্ড থাকে, তেতিয়া আমি কি কৰিব পাৰিম যে ফিল্ডৰ লগত কানেকশ্যন কৰি আমি লিখি দিলে হ'ল যে মাছ ইজ দ্য প্ৰপাৰ্টি অফ এন অবজেক্ট বাই ভাৰ্চু অফ হুইচ ইট ইণ্টাৰেক্টছ উইথ মেগনেটিক ফিল্ড নহয়, কি ফিল্ড হ'ব, গ্ৰেভিটেশ্যনেল ফিল্ড। ঠিক আছে, এতিয়া আমি কণ্ডাক্টৰছ আৰু ইনচুলেটৰলৈ আহোঁ। কণ্ডাক্টৰছ আৰু ইনচুলেটৰ, বা কণ্ডাক্টৰছ মানে আমি জানো কণ্ডাক্টৰছ, কিছুমান অবজেক্ট আছে, কিছুমান মেটেৰিয়েল আছে বা কিছুমান ছাবষ্টেঞ্চ আছে যে সেই বস্তুবোৰৰ কি হয়, ফ্ৰী ইলেক্ট্ৰন থাকে। সিহঁতৰ কি থাকে, সিহঁতৰ আমি ক'ব পাৰোঁ যে ইলেক্ট্ৰনবোৰ ফ্ৰী, অৰ্থাৎ ইলেক্ট্ৰনবোৰ কোনো কষ্ট নোহোৱাকৈ ঘূৰি ফুৰিব পাৰে। তেতিয়া আমি কি কৰিম যে সেই ইলেক্ট্ৰনবোৰৰ যদি কিবা এটা দিশ দি দিয়া হয়, যদি আমি ফিল্ড এখন দি দিওঁ, এনেকৈ কাৰেণ্ট দি দিওঁ, যদি আমি চাৰ্কিটত লগাই দিওঁ, কি হ'ব, সেই ইলেক্ট্ৰনবোৰ ফ্ল' হ'বলৈ ধৰিব, অতি সহজতে। তেনেহ'লে আমি এই তেনেকুৱা মেটেৰিয়েলবোৰক আমি ক'ম কণ্ডাক্টৰ। আমি এইটো এক্সপেৰিমেণ্ট কৰিব পাৰোঁ কেনেকৈ, আমি ইয়াত বেলেগ মেটেৰিয়েল এটা লগাই চাই থাকিব পাৰোঁ, আৰু ইয়াত আমি এটা সৰু বাল্ব এটা লগাই ল'ব পাৰোঁ। বাল্বটো যদি জ্বলি যায় আমি গম পাম যে এইটো এটা কণ্ডাক্টৰ, আৰু যদি বাল্বটো নজ্বলে আমি গম পাম যে এই মেটেৰিয়েলটো বা এই ছাবষ্টেঞ্চটো এটা ইনচুলেটৰ। তেনেহ'লে ইনচুলেটৰ মানে কি, আমি গম পালোঁ যে তাত ইলেক্ট্ৰনবোৰ ফ্ৰী হৈ নাথাকে, অৰ্থাৎ ইলেক্ট্ৰনবোৰ বাউণ্ড হৈ থাকে, যিটো কাৰণ আমাৰ কি হয়, ইয়াত ইলেক্ট্ৰিক কাৰেণ্ট ফ্ল' হ'ব নোৱাৰে, ইলেক্ট্ৰনবোৰ মুভ কৰিব নোৱাৰে। সেইকাৰণে আমাক সেইবোৰ কোৱা হয় ইনসুলেটৰ বুলি। ঠিক আছে, কণ্ডাক্টৰ ইনসুলেটৰটো অতি সহজ আমাৰ বুজিবলৈ।
তাৰপাছত আমি চাওঁ চাৰ্জিং বাই ইণ্ডাকশ্যন ঠিক আছে বস্তু এটা এতিয়া চাৰ্জ কৰিব লাগে আমি তোমালোকে হয়তো চাৰ্জ পাই আহিছে আমাৰ চাৰ্জ দুই ধৰণৰ আমি জানো এটা পজিটিভ এটা নেগেটিভ হয়নে আমি সাধাৰণতে যিকোনো এটা অবজেক্ট যদি আমি লওঁ সাধাৰণতে ইয়াত কি হয় এই অবজেক্টটো কি হয় নিউট্ৰেল হয় হয়নে এই অবজেক্টটো নিউট্ৰেল হয় নিউট্ৰেল মানে কি কম আমি নিউট্ৰেল মানে হ'ব যে ইয়াত চাৰ্জ পজিটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জ সমানে আছে তাৰমানে আমি যদি ধৰি লওঁ যে ইয়াত পাঁচটা পজিটিভ চাৰ্জ আছে এটা দুটা তিনটা চাৰিটা পাঁচটা পজিটিভ চাৰ্জ আছে ঠিক সেইদৰে আমি কি ক'ম ইয়াত পাঁচটা নেগেটিভ চাৰ্জো আছে নেগেটিভ চাৰ্জো আমাৰ পাঁচটা আছে সেইকাৰণে এইটো নিউট্ৰেল হৈ আছে কিন্তু কিবা কাৰণত যদি আমি ইয়াক ঘৰ্ষণ কৰি দিওঁ ঘঁহি দিওঁ বা কিবা বেলেগ ধৰণৰ আমি কিবা এটা ইনফ্লুৱেঞ্চ কৰি দিওঁ যিটো কাৰণে এটা চাৰ্জ নাইকিয়া হৈ গৈছে ধৰি লোৱা তোমাৰ ইয়াত দুটা নেগেটিভ চাৰ্জ নাইকিয়া হৈ গ'ল তেনেহ'লে আমি ইয়াত কি ক'ম কি কোনটো চাৰ্জৰ সংখ্যা বেছি আছে ইয়াত পজিটিভ চাৰ্জৰ সংখ্যা বেছি আছে তাৰমানে আমি ক'ব পাৰোঁ যে ইয়াক এনেকুৱা ধৰণৰ ক'ব পাৰোঁ যে এইকেইটাটো নিউট্ৰেল হৈ গ'ল এইটো নিউট্ৰেল আৰু এইটো নিউট্ৰেল তেনেহ'লে আমি এনেকৈ আঁকিব পাৰোঁ কেনেকৈ ইয়াত দুটা পজিটিভ হৈ আছে তাৰমানে আমি এইটো ক'ব পাৰোঁ যে এইটো এটা পজিটিভলি চাৰ্জ বডি ক'ব পাৰোঁনে পাৰোঁ তেনেহ'লে আমি এতিয়া চাওঁ যে এতিয়া এই পজিটিভলি চাৰ্জ বডিটো কি হ'ব চাৰ্জ বডিটোৱে সদায় এখন ফিল্ড প্ৰডিউচ কৰিব ইয়াৰ চাৰিওফালে এখন ফিল্ড থাকিব যিহেতু চাৰ্জ বডি হৈ গ'ল তাহলে ইয়াৰ এটা ফিল্ড থাকিব এনেকুৱা ফিল্ড এখন থাকিব এনেকুৱা ফিল্ড এখন থকাৰ লগে কি হ'ব ইয়াৰ ওচৰত যদি কিবা এটা আমি নিউট্ৰেল অবজেক্ট আনো তেতিয়া সেই নিউট্ৰেল অবজেক্টটোক সি চাৰ্জ কৰিবলৈ বিচাৰিব কেনেকুৱাকৈ চাৰ্জ কৰিব বিচাৰোঁ আমি চাওঁ এইটো এটা আমি ধৰিলোঁ স্পেৰিকেল অবজেক্ট এইটো এটা ইনচুলেটৰ ষ্টেণ্ড আমি এনেকৈ ৰাখি থ'লোঁ আৰু এইটো আমি কি কৰিলোঁ পজিটিভলি চাৰ্জ বুলি ক'লোঁ বা এইটো আমি ক'লোঁ যে এইটো নিউট্ৰেল তাৰমানে ইয়াত কি হৈছে পজিটিভ নিগেটিভ সমানে আছে হয়নে ইয়াত আমি কি ক'ম পজিটিভ নিগেটিভ সমানে আছে তেনেহ'লে আমাৰ কি হ'ব আমি তেনেকুৱা এটা ৰড ওচৰত আনি দিলোঁ এইটো ধৰি লওঁ আমাৰ পজিটিভলি চাৰ্জ ওচৰত আনিছোঁ আমি লগাই দিয়া টাচ কৰি দিয়া নাই তেতিয়া কি হ'ব এই ইয়াৰ যিটো ইলেক্ট্ৰিক ফিল্ড আছে পজিটিভ চাৰ্জৰ যিটো পজিটিভ ইলেক্ট্ৰিক ফিল্ড সেই ফিল্ডখনৰ কাৰণে ইয়াত থকা যিবোৰ পজিটিভ চাৰ্জ আছে সেইবিলাকৰ লগত এটা ইণ্টাৰেকশ্যন হ'ব ইণ্টাৰেকশ্যন মানে কি ইণ্টাৰেকশ্যন হ'ব আমি জানো যে পজিটিভ চাৰ্জ এটা আৰু এইফালে এটা পজিটিভ চাৰ্জ দুটা আছে তেনেহ'লে ইহঁতে সদায় কি কৰে লাইক চাৰ্জেছ ৰিপেল ইচ আদাৰ তেনেহ'লে ইয়াৰ ফিল্ড আৰু ইয়াৰ ফিল্ডৰ মাজত কি হ'ব ৰিপালশ্যন হ'ব হয়নে বিকৰ্ষণ হ'ব সেই বিকৰ্ষণৰ ফলত ইয়াত থকা যিবোৰ পজিটিভ চাৰ্জ আছিলে এইবোৰ যিবোৰ পজিটিভ চাৰ্জ আছিলে সেই পজিটিভ চাৰ্জবোৰ এই ফিল্ডৰ পৰা আঁতৰি যাবলৈ বিচাৰিব তাৰমানে দূৰলৈ যাবলৈ বিচাৰিব এনেকৈ এইবোৰ দূৰলৈ যাব বিচাৰিছে আৰু যিবোৰ নিগেটিভ আছিলে আমি জানো যে নিগেটিভ চাৰ্জবোৰ কি হয় নিগেটিভ চাৰ্জবোৰ এট্ৰেক্ট কৰে অৰ্থাৎ আকৰ্ষণ কৰে তাৰমানে ইয়াত থকা নিগেটিভ চাৰ্জবোৰ কি হ'ব এই ফিল্ডখনৰ ফালে আহিবলৈ বিচাৰিব তেনেহ'লে পজিটিভ আৰু নিগেটিভখিনি ইয়াত ভাগ হৈ যাব আমি চাব পাৰোঁ কেনেকৈ ভাগ হৈ যাব এইফালে চব নিগেটিভবোৰ আহি যাব আৰু পজিটিভবোৰ এই ফিল্ডখনৰ পৰা যিমান পাৰে সিমান দূৰত যাবগৈ তাৰমানে এই অবজেক্টটোৰ এইটো চাইডে আহি যাব তেনেহ'লে এতিয়া আমি দেখা পাওঁ যে ইয়াত এইখিনি আমাৰ নিগেটিভ হৈ গ'ল এইখিনি এটা চাইডে পজিটিভ হৈ গ'ল এই ৰডটো পজিটিভ ৰডটো আমি ইয়াত ৰাখি থ'ব লাগিব ঠিক আছে তেতিয়াহ'লে আমি এই ৰডটো যদি আমি এতিয়া আঁতৰাই দিওঁ আৰু কিবা প্ৰকাৰে যদি এইটো আমি কি কৰোঁ গ্ৰাউণ্ড কৰি দিওঁ এইটো গ্ৰাউণ্ড কৰা বুলি বুজায় এই পজিটিভ চাৰ্জখিনি ইয়াৰ পৰা নাইকিয়া হৈ যাব যদি গ্ৰাউণ্ড কৰি দিওঁ এই পজিটিভ চাৰ্জখিনি নাইকিয়া হৈ যাব আৰু ইয়াত আমাৰ গ্ৰাউণ্ড কৰি ৰাখি থৈছোঁ গ্ৰাউণ্ড কৰি দিলোঁ পজিটিভ চাৰ্জখিনি আমাৰ নাইকিয়া হৈ গ'ল গ্ৰাউণ্ড কৰি দিয়াৰ লগে লগে ঠিক আছে আৰ্থিং বুলি কয় এইটো ঘৰত যে কৰে আৰ্থিংবোৰ তেনেকুৱা ধৰণৰ আৰ্থিং হয় তেনেহ'লে আমি পজিটিভ চাৰ্জটো ইয়াত সোমাই গ'ল এই পজিটিভ চাৰ্জখিনি ইয়াৰ লগত গ্ৰাউণ্ড হৈ গ'ল তাৰপিছত আমি কি কৰিলোঁ এই ৰডটো আঁতৰাই দিলোঁ আৰু গ্ৰাউণ্ডিঙো আঁতৰাই দিলোঁ তেতিয়া আমাৰ এই গোটেই যিটো স্ফেয়াৰ আছে সেই স্ফেয়াৰটো এইটো মেটালিক স্ফেয়াৰ সেই গোটেই মেটালিক স্ফেয়াৰ কি হ'ব এই নিগেটিভ চাৰ্জবোৰ ইকুৱেলি ডিষ্ট্ৰিবিউট হৈ যাব তেতিয়া আমি ক'ম যে এই স্ফেয়াৰটো নিগেটিভলি চাৰ্জ হৈ গ'ল আমি কেনেকৈ চাৰ্জ কৰিলোঁ এইটো আমি চাৰ্জ কৰিলোঁ ইয়াক বাই ইণ্ডাকশ্যন এইটো ইণ্ডাকশ্যন মেথড বুলি কয় ঠিক আছে তোমালোকে গ'ল্ড লিফ ফইলটো পাইছা চাগে কিতাপত আছে তোমালোকে এইটো পঢ়ি ল'বা গ'ল্ড লিফ ফইলটো অতি সহজ বস্তু হয় এনেকুৱা ধৰণৰ প্ৰচেছতে কাম কৰে প্ৰডাকশ্যন বা ইণ্ডাকশ্যনৰ প্ৰচেছতে কাম কৰে গ'ল্ড লিফ ফইলটো ঠিক আছে এতিয়া আমি চাওঁ বেছিক প্ৰপাৰ্টিজ অফ চাৰ্জ বুলি ক'লে অৰ্থাৎ চাৰ্জৰ কিছুমান আমাৰ ধৰ্ম আছে সেই ধৰ্মবোৰ আমি চাওঁ প্ৰথম চাওঁ আমি এডিটিভ ঠিক আছে প্ৰথমটো হ'ল যে এডিটিভ নেচাৰ অফ চাৰ্জটো কি হয় চাৰ্জটো ধৰি লোৱা আমি চাৰ্জৰ এটা নমিনেট কৰিব পাৰোঁ নাম দিব পাৰোঁ কেনেকৈ কিউ চাপ'জ Q1 Q2 Q3 এনেকৈ আমি নাম দিব পাৰোঁ তেনেহ'লে বেলেগ বেলেগ চাৰ্জ একেলগে যদি আমি গোট খুৱাই দিওঁ তেতিয়া আমি গোটেই চাৰ্জবোৰৰ টোটেল চাৰ্জটো আমি কি কৰিব পাৰোঁ যে Q1 প্লাছ Q2 প্লাছ
Q3 সিম্পল যিদৰে আমি সংখ্যা যোগ কৰো যিদৰে আমি নাম্বাৰ প্লাস কৰো মাইনাস কৰো ঠিক সেইদৰে চাৰ্জবোৰ এনেকৈ আমি এড কৰিব পাৰো হেতুকে কোৱা হয় চাৰ্জ ইজ এডিটিভ তাৰ পাছত আহিলে আমাৰ কনজাৰ্ভেশ্যন অফ চাৰ্জ ইজ কনজাৰ্ভ ঠিক আছে চাৰ্জ ইজ কনজাৰ্ভ মানে কি হয় চাৰ্জ যদি এটা আইসোলেটেড সিস্টেম হয় আইসোলেটেড সিস্টেম মানে এনেকুৱা সিস্টেম যিটো সিস্টেম বেলেগ কাৰো লগত কানেকশন নাথাকে কাৰো লগত জইন হৈ থকা নাই বেলেগ এনভাইৰনমেন্টৰ পৰা আঁতৰত আছে বাহিৰত আছে তেনেহলে আমি ক'ব পাৰো যে ইয়াত থকা চাৰ্জটো আমি কেতিয়াও নাইকিয়া হৈ নাযায় ইয়াত থকা চাৰ্জটো ইয়াতে থাকিব যেহেতু এটা আইসোলেটেড সিস্টেম চাৰ্জবোৰ বাহিৰত যাব নোৱাৰে আৰু বেলেগ চাৰ্জ সোমাবও নোৱাৰে তেনেহলে আমি কি ক'ব পাৰো যে টোটেল চাৰ্জ ইন এ আইসোলেটেড সিস্টেম ইজ অলৱেজ কনজাৰ্ভ হেতুকে কোৱা হয় কনজাৰ্ভেশ্যন অফ চাৰ্জ আৰু এটা কথা যে আমি চাৰ্জটো ভাঙিব নোৱাৰো সেইকাৰণে আৰু সেই ভাঙিব নোৱাৰা প্ৰপাৰ্টিটো আমি গম পাম যে ইয়াত কোৱান্টাইজেশ্যন অফ চাৰ্জ কোৱান্টাইজেশ্যন অফ চাৰ্জ হয়নে কোৱান্টাইজেশ্যন শব্দটো আহিছে কোৱান্টামৰ পৰা কোৱান্টাম মানে কি কোৱান্টাম মানে আমি ক'ব পাৰো যে কোৱান্টিটি হয়নে কিবা এটা পৰিমাণ তেনেহলে সেই পৰিমাণটো আমাৰ কি হয় চাৰ্জটো আমি শূন্য কৰি দিব নোৱাৰো তাৰমানে যিদৰে আমি ধৰিলো আমাৰ এনেকুৱা এটা বাকেট আছে আৰু বাল্টিটোত যদি আমাৰ এনেকৈ পানী লওঁ কিয় পৰা আমি পানীটো পেলাই দিব পাৰো আৰু পানীটো পেলাই একেবাৰে বাকেটটো খালী কৰি দিব পাৰো তাৰমানে আমি ক'ব পাৰো যে ইয়াত পানী কিবা এটা পৰিমাণৰ আছে x পৰিমাণৰ পানী আছে বুলি আমি ক'ব পাৰো ইয়াত কি কৰিব আমি শূন্য পৰিমাণৰ পানী যেটো পানী অকণো নাই এক টোপাল পানীও নাই ঠিক আছে কিন্তু চাৰ্জটো তেনেকুৱা ধৰণৰ বস্তু নহয় চাৰ্জটো কি হয় চাৰ্জটো আমাৰ কি হ'ব যে চাৰ্জৰ এটা মিনিমাম ইউনিট থাকে সেই মিনিমাম ইউনিটটোকে কোৱা হয় ই বুলি এইটো আমাৰ মিনিমাম ইউনিট ই অৰ্থাৎ ই এইটো আমাৰ মিনিমাম ইউনিট দেখিছেনে চাৰ্জৰ ইউনিট ঠিক আছে আমি সংখ্যাত যদি চাওঁ যদি আমি ন্যাচারাল নাম্বার চাও মিনিমাম স্মলেস্ট নাম্বারটো হল 1 হোল নাম্বার যদি চাও মিনিমামটো হল 0 তাহলে আমি প্রাইম নাম্বার যদি চাও আমাৰ মিনিমাম 1 হয়নে ইভেন নাম্বার আটাইতকৈ স্মলেস্ট ইভেন নাম্বাৰটো হল 2 হেৰে 0 নহয় তাৰ মানে ঠিক হেৰে চাৰ্জৰ তেনেকুৱা আটাইতকৈ কম যদি আমি চাৰ্জ পাব পাৰো কিবা এটা অবজেক্টত হেতু হ'ব ই আৰু ই ভ্যালুটো কিমান এইটো 1.602192 × 10⁻⁹ কুলম তেনেহলে এই চাৰ্জটো আমি কেতিয়া ভাঙি টুকুৰা কৰিব নোৱাৰো অৰ্থাৎ এটো কোৱা হয় আমাৰ হেকাৰণে প্ৰাইমেৰী চাৰ্জ ঠিক আছে যিকোনো অবজেক্টত আমাৰ চাৰ্জটো ইয়াৰ যোগফল হিচাপেহে থাকিব আৰু চাৰ্জৰ এসআই ইউনিটটো আমি কি জানো কুলম সি বুলি ডিনোট কৰা হয় কুলম আৰু আমি এখিনি এতিয়া আজি শিকিলো আমি ইলেক্ট্ৰিক চাৰ্জ কি বস্তু কন্ডাক্টৰস কি ইনসুলেটৰস কি তাৰছত চাৰ্জিং বাই ইন্ডাকচন তাৰছত আমাৰ বেসিক প্ৰপাৰ্টিজ অফ চাৰ্জ তাৰ ভিতৰত আমাৰ প্ৰপাৰ্টি কি পালো আমি পালো চাৰ্জ ইজ এডিটিভ তাৰ মানে নাম্বাৰ যেনেকৈ এড হৈ যায় তেনেকৈ চাৰ্জবোৰো এড হৈ যায় যেনেকৈ আমি সংখ্যাবোৰ এড কৰিব পাৰো 1 2 3 4 5 6 যোগ কৰি দিব পাৰো ঠিক হেদৰে নাম্বাৰো আমি চাৰ্জো আমি তেনেকৈ যোগ কৰিব পাৰো মানে কি ধৰিলা 2 কলম চাৰ্জ 3 কলম চাৰ্জ 8 কলম চাৰ্জ এইবোৰ টোটাল কৰিলে আমাৰ যিমান হ'ব সেই একে ধৰণৰে আমি প্ৰসেসটো যোগ কৰা নিচিনাকৈ কৰিব পাৰো আৰু এটা আহিলে আমাৰ কনজাৰ্ভেশ্যন অফ চাৰ্জ তাৰ মানে কি এটা আইসোলেটেড সিস্টেম যদি হয় তেতিয়া সেই সিস্টেমটো কি হ'ব সেই সিস্টেমটোৰ চাৰ্জটো হলে কনজাৰ্ভ থাকিব তাৰ মানে চাৰ্জটো কেতিয়াও কমি নাযায় বা বেছি হৈ নাযায় অটোমেটিক আৰু এটা হল যে ইম্পৰ্টেন্ট হেতু হল যে কোয়ান্টাইজেশন অফ চাৰ্জ মানে আমি ক'ব পাৰো চাৰ্জ ইজ অলৱেজ কোয়ান্টাইজ তাৰ মানে আমি এনেকৈ লিখিব পাৰো যে কিবা এটা টোটাল চাৰ্জ যদি কি হয় সেই চাৰ্জটো আমি সদায় কি কৰিব পাৰো এটা মাল্টিপল অফ সামথিং মাল্টিপল অফ ই তাৰ মানে মাল্টিপল অফ ই মানে আমি লিখিব পাৰো যে n e তাৰ মানে ইয়াত n টাইমছ e থাকিব বুজি পাইছো না আমি এই বস্তুটো যেটো ই আছে এই বস্তুটো ই টো স্মলেস্ট হয় সেইকাৰণে ইয়াত টোটাল চাৰ্জটো কি হ'ব n * e n মানে any number 1 2 3 এনেকে up to any number any infinity তেনেকুৱা হ'ব পাৰে ঠিক আছে তেনেহলে আমি নেক্সট ক্লাছত আকৌ আমি ইয়াৰ পাছৰ যিবোৰ টপিক আমি শিকিম হেতু কাৰণে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো ক্লিক কৰি দিবা কাৰণ আমাৰ ভিডিঅ'বোৰ ৰেগুলাৰলি তোমালোকে পাই থাকিবা তেতিয়া ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং